কথামতেই কাম হল বাগিচাৰ শ্ৰমিকক ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আৰম্ভ হল লাইনৰ শ্ৰমিকক ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়াৰ কাৰণ বাগানে বাগানে আৰম্ভ হৈছে শ্ৰমিকৰ ভূমিৰ জৰীপ প্ৰক্ৰিয়া তিতাবৰৰ ঢলি চাহ বাগিচাত ভূমি জৰীপৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ হল 200 বছৰ ধৰি অসমত ভূমিপট্টাবিহীন হৈ থকা বাগিচাৰ শ্ৰমিকসকলৰ হকে লোৱা এই পদক্ষেপ এক ঐতিহাসিক পদক্ষেপ মন্তব্য আচ্ছাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাৰ গত বছৰ আসলতে এইসকল মানুহ অসমত ভূমিহীন হৈ থাকিল এইখন চাহ বাগিচাত ঢলি চাহ বাগিচাত আজি জৰীপ আৰম্ভ কৰিছে ইতিমধ্যে বাগিচাৰ বহু মালিক গোষ্ঠীয়েও খুব মুকলিকে চাহ শ্ৰমিকক ভূমিপট্টা দিয়া বিষয়টোক আদৰণি জনাইছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিটো কাৰণে আমি ভাবিছো যে এইটো সঁচাকৈ এটা ঐতিহাসিক মানে দিন আজি ঢলি চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে 25 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব চাহ শ্ৰমিকৰ কল্যাণৰ হকে এখন গুৰুত্বপূৰ্ণ বিধেয়ক এই বিধেয়কে প্ৰশস্ত কৰিব লাইনৰ শ্ৰমিকসকলক তেওঁলোকৰ ভূমিৰ অধিকাৰ দিয়াৰ প্ৰক্ৰিয়াৰ এখন চৰকাৰে কথা ৰখা আমাৰ পৰিলক্ষিত হৈছে কাৰণ আপোনালোকে দেখিলে লক্ষ্য কৰিলে আপোনালোকে চাব যে চাহ বাগিচা অঞ্চলত যিখিনি কোৱাৰ্টাৰ আছে আপোনালোকে যিখিনি মানুহ ইয়াতে বসবাস কৰি আছে মানুহখিনি যদি কিবা কাৰণত যদি ৰং মাৰিব লগা হয় কিবা এটা চালিও দিব লগা হয় কিন্তু সাহাবৰ বা মালিকৰ পাৰমিশনৰ কিন্তু প্ৰয়োজন হৈছিল আৰু বিভিন্ন সময়ত পাৰমিশন দিয়াও নাছিল কোনো ধৰণৰ অনুমতি দিয়া নাছিল আৰু পিএমৱাই হক তেনেকা ধৰণৰ ঘৰ সাজিবৰ কাৰণেও কিন্তু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল গতিকে এই চৰকাৰৰ এই ভূমি পট্টা যেটো আবণ্টন দিব চাহ জনগোষ্ঠীৰ লোকসকলক বিশেষভাৱে তাৰ কাৰণে এই জনগোষ্ঠী মানুহখিনি যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছো 25 নৱেম্বৰত নিশ্চিতভাৱে এটা কেবিনেটত খুবাৰ্তা প্ৰকাশ পাব বুলি আশা কৰিছো বছৰ বছৰ ধৰি ভূমিৰ পট্টাৰ পৰা বঞ্চিত হৈ থকা বাগানৰ ৰাইজে আদৰণি জনালে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক হৈ গ'ল আমাৰ ইমান দিনৰ পৰা থাকুতে আমাৰ একো তো নহলে পাটা সাটা এতিয়া আমাক বিজেপি চৰকাৰে যে পটাটো দিব বিচাৰিছে আৰু দিব বুলি কৈছে এটোৱে আমাক ধন্যবাদ আৰু ধন্যবাদ কোনো ভাল বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ হলে খাজানাৰ ৰচিদ বিচাৰে কিন্তু আমি দিব নোৱাৰো বৰ লাজ পাওঁ অতি আক্ষেপেৰে পুৰণি কথা ৰুমন্থন কৰি চৰকাৰক ধন্যবাদ যাচিলে চাহ জনগোষ্ঠীৰ সংগঠনৰ নেতাই আমি যেতিয়া মই পঢ়িছিলো স্কুলত মানে এডমিশন যিকোনো ক্ষেত্ৰত আমাক মাটিৰ খাজানা ৰচিদটো বিচাৰে যাৰ কাৰণে আমি খাজানা ৰচিদটো যে শ কৰিব নোৱাৰো নাথাকে আমাৰ ওচৰত লাষ্টত কোম্পানীয়ে লিখি দিয়ে যে নাই আমাৰ ইয়াত বাগানত কাম কৰে তাৰ পৰা আৰু ইনকাম সাৰ্টিফিকেটটো দিয়ে তাৰ পৰা আমাৰ বিলাকৰ হেৰি কৰে লাজ লাগে মানে লাজ লাগি আছিল যে আমাৰ মা বা আমাৰ পূৰ্বপুৰুষবিলাক কেলে আমাৰ ইয়াতে এনেকুৱা আনি মানে নিথৰুৱাভাৱে আমাক থৈ দিছিল আৰু আজি এই অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে আমি অসমৰ স্থায়ী যে বাসিন্দা হ'ম এই মাটিৰ পটাটো পোৱাৰ পিছৰ পৰা আমি গম পাম যে হয় আমি অসমৰ হয় বৰ্তমানলৈকে কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ বেছিভাগ লোকে এতিয়াও অসমৰ আছে ভোট অধিকাৰী আছে গোটেইখিনি বস্তু আছে কিন্তু আমি যে অসমত যে মোৰ নিজৰ এটা মাটিও এডোখৰ নাছিল আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আজি আমাৰ চিন্তা কৰিছে আমাৰ চাহ শ্ৰমিক ৰাইজৰ কাৰণে যে তেখেতসকলক ভূমি পটাটো দিব ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে এয়া স্বাভাৱিকতেই এক স্বৰ্ণীল অধ্যায় বাগানৰ সকলো শ্ৰমিকে পাব এতিয়া ভূমিৰ পট্টা ব্যুৰ ৰিপৰ্ট নিউজ লাইভ